हेलो एवरीवन की खबर आपनालोকৰ मोर खबर ভাল मोर ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আজি মই আপোনালোকক মোর হাতে বুয়া গামোচা কিছুমান কালেকশন দেখুৱাম তো আপোনালোকে মোর ভিডিঅ'টো স্কিপ নকৰাকে চাব বুলি আশা কৰিলো ফুলদানিত এনেকুৱাকে ধুনীয়াকে ফুল দিয়া আছে আৰু ইফালে ধুনীয়াকে বুটা বসা আছে আৰু এটো হৈছে আলাম বুলি কয় দেখিছে প্ৰথম যেতিয়া মই কাপোৰ শিকিছিলো ববলৈ তেতিয়া মই এই গামোচাখন লগাইছিলো এই গামোচাখন মই এনেকুৱা ফুলৰ মই 3খন মান চাগে বেয়া কৰিছো নেকি প্ৰথম যেতিয়া মই ডাঙৰ ফুল শিকিছিলো তো লাষ্ট ফিনিশিং মোৰ এইখন ধুনিয়া হৈ গল ধুনিয়া লাগিছে ন এটো একচুয়ালি মোৰ এটো অকনমান বাসুতে খেলিমেলি হৈছে এইফালে অকনমান বেছি ৰৈ গল সাইডটো আৰু ইফালে অকনমান কম ৰৈ গল এটো মোৰ অকনমান ভুল হৈছে প্ৰথম আৰম্ভণিতে মোৰ অলপ ভুল হৈছে ফুলটো তথাপি দেখিবলৈ ধুনিয়া হৈ থাকিলে মই ফুলদানিটো মই ইয়াৰ আগত যিখন গামোচা দেখুৱাইছিলো সেই গামোচাৰ পৰা ফুলদানিটো মই কাটি আনি ইয়াতে লগাইছো আৰু এটো মেখেলাৰ পৰা মই এটো দি দিছো মানে জিভাখনত মই মেখেলাৰ বুটা এটা কাটি কেনে মই ইয়াতে এনেকে খুব সৰু ফুল ইমান ডাঙৰ ফুল নহয় এটো মই মেখেলা এখনৰ মানে আলাম বুলি কয় মেখেলাৰ আলাম এটা মই বাছিছো যেটো আমি বিহুৱান দিয়াৰ সময়ত বিহুৰ সময়ত আমি বহুত ডাঙৰ ফুল বসাটো সম্ভৱ নহয় ফুলটো সেমে হয় এটো দেখিছানে আলামটো সেম হয় ফুলটোৱে মানে আলাম হয় মই ফুলটো বাছতে মানে আলামটো লগাই দিছো এটো হাফ কৰি ইফালে হাফ কৰি এনেকে লগাই দিছো দুটা আলামৰ কাম হৈ গৈছে এই গামোচাখন মই কাৰুৰ পৰা মানে কালেক্ট কৰি কেনে বুৱা নাই যেতিয়া মই কাপোৰ বৈ আছিলো মোৰ কাপোৰ বৈ থকা ঘৰটোত এটা ময়ূৰ চৰাই উলমাই থোৱা আছিল তো ময়ূৰ চৰাইটো দেখি কেনে মই ভাবিলো যে ময়ূৰ চৰাইটো যদি মই কাপোৰত উঠাও তো কেনেকুৱা হ'ব হেতু কাৰণে মই ভাবিলো এটো ধুনিয়াকে কাগজ এখনত মই আঁকি লৈছো লোৱাৰ পিছত মই ইয়াতে গামোচা দিবৰ কাৰণে চেষ্টা কৰিছো এটো ভাল হৈছে বেয়া হৈছে হেতু মই গম পোৱা যোৱা নাই মই নিজে নাজানো আপোনালোকে জনাবচোন আৰু ফুলবিলাক এনেকে বাছি থৈ দিলে কেতিয়াবা ঘৰত পূজা হলেও পটককে উলিয়াই এখন লব পাৰি ডাঙৰ ফুলৰ গামোচা হলে মানে কি হয় ডাঙৰ ফুলটো যেটো ইমান ধুনিয়াকে খেছামি কৰি বসা হয় কষ্ট কৰি বসা হয় তাৰ পিছত যদি বেলেগক দিবলে লগিয়া হয় মানে খুব বেয়া লাগে মানে মনটো খুব দুখ লাগে মানে বহুত কষ্ট হয় ন এখন গামোচা ববলৈ বা এখন বাতি কৰি কাৰিবৰ কাৰণে তাৰ ব তুলিবলৈ বহুত কষ্ট হয় তো আপোনালোকে গম পাব যিবিলাকে কাপোৰ বয়ে সেইবিলাকে গম পাব যে গামোচা বা যিকোনো কাপোৰ হালত লগাবৰ কাৰণে কিমান কষ্ট হয় আমিটো অকলহৰিয়াকে বাতি কাৰিব লাগে ব তুলিব লাগে সবখিনি নিজে কৰিব লাগে মানে আমাৰ বহুত কষ্ট হৈছিল মানে কিছুমান ডাঙৰ ফুলৰ গামোচাবিলাক মানে দিবৰ কাৰণে আমাৰ খুব বেয়া লাগিছিল তো এইখিনি মোৰ আজি কালেকশন আছিলে বেছি কালেকশন নাই তথাপি মোৰ ওচৰত যিমানখিনি আছিলে তো আপোনালোকক দেখুৱালো আৰু যদি মোৰ ভিডিঅটো চাই ভাল লাগে তো এবাৰ লাইক কৰিব বুলি মই আশা কৰিলো কমেন্ট কৰিব আৰু মোৰ চেনেলটোত গৈ কেনে এবাৰ সাবস্ক্ৰাইব কৰি দিব